নং প্ৰশ্ন গুগল কি হয়? আপোনাৰ বিকল্প ক সার্চ ইঞ্জিন, খ কোম্পানি, গ গ্লোবেল কোম্পানি, ঘ ওপৰৰ এটাও নহয়। দুই নং প্ৰশ্ন গুগলৰ আৱিষ্কাৰজনক কোন? আপোনাৰ বিকল্প ক উইলিয়ামছ এণ্ড ৰবাৰ্ট, খ লেৰী এণ্ড চেৰ্গি ব্ৰেইন, গ জন বাৰ্ড, ঘ ওপৰৰ এটাও নহয়। তিনি নং প্ৰশ্ন গুগল কিমান চনত আৱিষ্কাৰ কৰা হৈছিল? আপোনাৰ বিকল্প ক 1999 চনত, খ 1998 চনত, গ 1947 চনত, ঘ 1950 চনত। চাৰি নং প্ৰশ্ন গুগলৰ সম্পূৰ্ণ নাম কি? আপোনাৰ বিকল্প ক খ গ ঘ। পাঁচ নং প্ৰশ্ন গুগলৰ কোম্পানী ক'ত অৱস্থিত? আপোনাৰ বিকল্প ক ৰাছিয়া, খ জাপান, গ আমেৰিকা, ঘ ইংলেণ্ড। ছয় নং প্ৰশ্ন কোন তাৰিখে গুগল দিৱস হিচাপে পালন কৰা হয়? আপোনাৰ বিকল্প ক 2 অক্টোবৰ, খ 4 ছেপ্টেম্বৰ, গ 28 ডিচেম্বৰ, ঘ 10 জানুৱাৰী। সাত নং প্ৰশ্ন গুগলৰ CEO কোন হয়? আপোনাৰ বিকল্প ক জেৰি, খ চেৰি ব্ৰেইন, গ লৰ্ড পেচাই, ঘ সুন্দৰ পেচাই। আঠ নং প্ৰশ্ন সুন্দৰ পেচাইৰ এক মাহৰ চেলেৰি কিমান? আপোনাৰ বিকল্প ক 5,000 কোটি, খ 1600 কোটি, গ 1,000 কোটি, ঘ 9,000 কোটি। নয় নং প্রশ্ন সুন্দর পেচাইয়ের জন্ম কত হয়েছিল? আপনার বিকল্প ক ইংল্যান্ড, খ
খ মুম্বাই, গ চেন্নাই, ঘ কলকাতা। দশ নং প্রশ্ন, ফেসবুক দিবস পালন করা হয়। আপনার বিকল্প ক 4 ফেব্রুয়ারি, খ 5 অক্টোবর, গ 2 জানুয়ারি, ঘ 9 এপ্রিল।